জুবিন গাৰ্গে জীৱনকালত লাভ কৰা বঁটা বাহনসমূহ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। আজি আহি গৈছোঁ আপোনালোকৰ সন্মুখত জুবিন দাৰ বিষয়ে আন এটা ব্লগ লৈ। যদি মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জুবিন গাৰ্গে অতি চমু জীৱনকালত বিশ্বব্যাপী সন্মান লাভ কৰিছিল। তেওঁ আছিল এগৰাকী বিখ্যাত গায়ক, সংগীত পৰিচালক, বোলছবি নিৰ্মাতা আৰু অভিনেতা। জুবিন গাৰ্গ অবিহনে যেন অসমীয়া সংস্কৃতি জগত আধৰুৱা হৈ গ'ল। তেওঁ অতি চমু জীৱনকালত কেইটামান উল্লেখযোগ্য সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছিল। সেইবোৰ হ'ল ডক্টৰ ভূপেন হাজৰিকা এৱাৰ্ড 2015 চনত বেলতলা বিহু মঞ্চত, লুইত কণ্ঠ 2017 চনত, ৰজত কমল বঁটা, মুনলাইট মিডিয়া, চিত্ৰলেখা বেষ্ট এক্টৰ এৱাৰ্ড 2009, মেক্স ষ্টাৰডাষ্ট এৱাৰ্ড 2006, কলাকাৰ এৱাৰ্ড কলকাতা, BFJA এৱাৰ্ড 2005, প্ৰাগ চিনে এৱাৰ্ড 2020, কাঞ্চনজংঘা আৰু ৰত্নাকৰ চিনেমাৰ বাবে। তেওঁ লাভ কৰা সন্মান: গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড, গিফা, য়া আলি গীতৰ বাবে শ্ৰেষ্ঠ গায়কৰ বঁটা, নেশ্যনেল ফিল্ম এৱাৰ্ড সংগীত পৰিচালক বঁটা। অসম চৰকাৰৰ পৰা লাভ কৰে অসম ৰত্ন বঁটা। সন্মানীয় ডক্টৰ লিটাৰেচাৰ উপাধি লাভ কৰে মেঘালয়ৰ ছায়েন্স এণ্ড টেকন'লজি বিশ্ববিদ্যালয়ৰ পৰা 2024 চনত। ষ্টাৰডাষ্ট বঁটা, য়া আলি গীতৰ বাবে জুৰীয়ে প্ৰদান কৰা নিউ মিউজিকেল চেনচেশ্যন। বেংগল চিত্ৰ সাংবাদিকতা বঁটা, বেংগল ফিল্ম জাৰ্নেলিষ্ট এৱাৰ্ড, শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা। অসম চৰকাৰৰ পৰা অসম ৰত্ন সন্মান।